অসমৰ ৰাইজক নমস্কাৰ আগবঢ়ালোঁ। চেঞ্চাছ 2026 লোকপিয়ল 2026 বা জনগণনা আহি পৰিছে আৰু এইটো ভিডিঅ'ত আমি ষ্টেপ বাই ষ্টেপ প্ৰচেছ দেখাইছোঁ। ডেমো এটা ভিডিঅ' আছে লোকপিয়লৰ ছেল্ফ ইনামাৰেশ্যন বা স্ব পঞ্জীয়নৰ। আপোনাক ৱেলকাম কৰিছোঁ আৰু এই ভিডিঅ'টো অন্তলৈকে চাব চ' ডেট আপুনি কোনো এটা ষ্টেপটো মিছ কৰি নাযায়। লোকপিয়ল 2027ৰ পেজটোত আপোনাক লগ ইন কৰিবলৈ কাৰণে আপোনাক ৱেবছাইট se.census.gov.in এইটো ৱেবছাইটটোত আপোনাক লগ ইন কৰিব লাগিব। আপুনি এইটো ৱেবছাইটটো ক্ৰ'ম ব্ৰাউজাৰত খুলিব পাৰিব, আপোনাৰ মোবাইল ফোনত বা লেপটপত বা টেবলেটত যিকোনো খুলিবলৈ পাৰিব। লগ ইন কৰাৰ লগে লগে আপোনাৰ এনেধৰণৰ এটা পেজ দেখিবলৈ পাব, য'ত আপোনাৰ ছেল্ফ ইনামাৰেশ্যন HL লগ ইন আহিব। ইয়াত আপোনাক ষ্টেট দেখাই আছে। ষ্টেটত আপোনাক ড্ৰপ ডাউনৰ পৰা চিলেক্ট কৰিব লাগিব অসম। ড্ৰপ ডাউনত টেপ কৰাৰ লগে লগে আপোনাক এনেধৰণৰ ষ্টেটৰ নাম আহি যাব। ইয়াৰ পৰা আপুনি অসম চিলেক্ট কৰি কিনে নেক্সট কৰি যাব। নেক্সট কৰাৰ লগে লগে আপোনাক এইটো এনেকৈ এটা ডায়লগ বক্স আহিব, তাত অ'কে প্ৰেছ কৰি কিনে আপুনি আগবাঢ়ি যাব। আগবাঢ়াৰ পিছত আপোনাক আপোনাৰ ঘৰৰ মুৰব্বী বা হেড অফ দি হাউচৰ নামটো ইয়াত দিব লাগিব। নামটো শুদ্ধকৈ ঢালিব। তাৰপিছত আপোনাৰ ইমেইল ID ঢালিব লাগিব। এইটো অপশ্যনেল আছে, আপুনি ঢালিলেও হ'ব নঢালিলেও হ'ব, কিন্তু মই আপোনাক ছাজেষ্ট কৰোঁ এইটো ঢালি দিয়ক, যাতে কিবা এটা কমিউনিকেশ্যন থাকিলে আপোনাৰ ইমেইল IDত আহি যাওক। তাৰপিছত আপোনাৰ এটা ফোন নম্বৰ ঢালিব লাগিব। মনত ৰাখিব যে এইটো ফোন নম্বৰটো খালি এবাৰেই ইউজ কৰিব পাৰি এজন হেড অফ দি হাউচৰ কাৰণে। তাৰপিছত ফোন নম্বৰ ঢালাৰ পিছত আপুনি ইয়াত কেপচাটো ঢালি দিব। ইয়াত যি লিখা থাকিব সেইটোৱে ইয়াত ঢালি কিনে আপুনি OTPটো আপুনি প্ৰেছ কৰি দিব, গেট OTP প্ৰেছ কৰাৰ লগে লগে আপোনাক এনেকৈ এটা পেজটো আহি যাব, য'ত আপোনাক লেংগুৱেজটো চিলেক্ট কৰিবলৈ পাৰিব আৰু OTPটো আপুনি তাত ঢালি দিব। OTP ঢালাৰ পিছত আকৌ আপোনাক কেপচাটো ইয়াত ঢালিব লাগিব। কেপচাটো এনেধৰণৰ, ইয়াত আপুনি OTPটো ঢালি দিব। তাৰপিছত ইংলিছ লেংগুৱেজ আপুনি চিলেক্ট কৰি দিছে, ইয়াত আপুনি অসমীয়াও কৰিব পাৰে, হিন্দীও কৰিব বা বেলেগ কোনো এটা লেংগুৱেজো কৰিব পাৰে। এই কেপচাটো আকৌ ইয়াত দি দিব। ইয়াত ছেম কেপচাটো ঢালি দিব। তাৰপিছত ভেৰিফাই OTP কৰাৰ পিছত আপোনাৰ ওচৰত নেক্সট পেজটো আহিব, এনেধৰণৰ ডায়লগ বক্স এটা। তাত অ'কে কৰি কিনে আগবাঢ়ি যাব। আগবাঢ়াৰ পিছত আপোনাক এই গোটেইখিনি ষ্টেপছটো আহিব। টোটেল 6টা ষ্টেপছ আছে, সেইটো ফিনিছ কৰিব লাগিব, কমপ্লিট কৰিব লাগিব। প্ৰথমতে লোকেশ্যন ডিটেইল, আপোনাৰ ঘৰটো কোন জেগাত সেইটো লোকেশ্যন ডিটেইলটো দিব লাগিব। চেঞ্চাছ হাউচ ডিটেইল, ঘৰটো কিদৰে বনা আছে, সেই বনাই থোৱা আছে সেইটো ডিটেইলটো আপোনাক দিব লাগিব। তাৰপিছত হাউচ হোল্ড ইনফৰমেশ্যন, ঘৰত কি আছে কি নাই সেই গোটেইখিনি দিব লাগিব, যে কেইজন মানুহ আছে সেই গোটেইখিনি দিব লাগিব। তাৰপিছত এমিনিটিজ, আপোনাৰ বাথৰুম আছে নে নাই, টয়লেট বাথৰুম, এই গোটেইখিনি ডিটেইলছ দিব লাগিব। আপোনাৰ এছেট, আপোনাৰ গাড়ী আছে নে নাই, বাইক আছে নাই, সেইটো দিব লাগিব। তাৰপিছত ফাইনেলি পেজটো ভেৰিফাই কৰিবলৈ আহিব, প্ৰিভিউ। আপোনাক কনফাৰ্ম কৰিব লাগিব যে যিকোনো ডিটেইলছ আপুনি ইয়াত এইটো 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ আৰু 5 নম্বৰ দিছে, সেই গোটেইখিনি শুদ্ধকৈ আছে নাই। শুদ্ধকৈ আছে কৰাৰ পিছত আপুনি কনফাৰ্মেশ্যনটো ছাবমিট দি দিব পাৰিব। এইটো পেজৰ তলতে আপুনি দেখিব, ইয়াত আপোনাৰ চিলেক্টেড আছাম থাকিব, ষ্টেটৰ নামটো। তাৰপিছত আপোনাক ড্ৰপ ডাউনৰ পৰা ইয়াত যেতিয়া আপুনি ক্লিক কৰিব, তাৰে পৰা গোটেইখিনি অসমৰ ভিতৰত যিমান ডিষ্ট্ৰিক্ট আছে সেই গোটেইখিনি আহি যাব। তাৰে পৰা আপুনি আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব পাৰিব। তাৰপিছত আপুনি পিনক'ড দি দিব। তাত পিনক'ড দি দিয়াৰ পিছতে তাৰ তলতে অকণমান দেখিব আপুনি এনেধৰণৰ এটা স্পেচ থাকিব, য'ত আপোনাৰ গাঁৱৰ নাম বা জেগাৰ নামটো আপুনি দিবলৈ পাৰিব। জেগাৰ নামটো তাত আপুনি চিলেক্ট কৰি কিনে টাইপ কৰি দিব। টাইপ কৰাৰ পিছত ইয়াত ড্ৰপ ডাউনত আপোনাৰ জেগাৰ নামৰ এই গোটেইখিনি আহি যাব চিলেক্ট কৰিবলৈ কাৰণে। আপুনি জেগাৰ নামটো চিলেক্ট কৰাৰ পিছত তাৰপিছত এনেধৰণৰ এটা ডায়লগ বক্স আহিব, য'ত অ'কে দি দিব। তাৰপিছত আপোনাৰ ঘৰৰ লোকেশ্যনটো মেপত আপোনাক কাৰ্চাৰে দি পইণ্ট আউট কৰিব লাগিব। এই ৰঙা বস্তুটো যি দেখি আছে সেইটো কাৰ্চাৰ হয়, আৰু এই মেপত আপুনি দুটা আঙুলি দি জুম ইন বা জুম আউট কৰি কিনে আপুনি আপোনাৰ ঘৰৰ লোকেশ্যনটো ছেট কৰিবলৈ পাৰিব। মনত থ'ব, এইটো একেবাৰে ইম্পৰ্টেণ্ট পদ্ধতি হয়, আৰু এইটোতো মিছ কৰি নাযাব বা এনে দি কিনে ফৰৱাৰ্ড কৰি নাযাব। এই যেতিয়ালৈকে আপোনাৰ নিজৰ ঘৰটো ভালদৰে নাপায় আপুনি, তেতিয়ালৈকে আপুনি চাৰ্চটো কৰক, আৰু এই তাৰে ওপৰত আপোনাৰ ঘৰৰ, যেনেকৈ মই ইয়াত আপোনাক দেখাইছোঁ, মোৰ ঘৰৰ ওপৰতে মই মোৰ কাৰ্চাৰটো দি দিছোঁ, তেনেকৈ আপুনি দি দিব। কাৰ্চাৰটো দিয়াৰ পিছত আপুনি লোকেশ্যনটো কনফাৰ্ম কৰিব পাৰিব। তলতে এনেধৰণৰ এটা অপশ্যন থাকিব নীলা ৰঙৰ, তাতে আপুনি কনফাৰ্ম দি দিব পাৰিব। কনফাৰ্ম দিয়াৰ পাছত তলত ছেভ বাটন এটা থাকিব। ছেভ বাটন দিয়াৰ লগে লগে আপুনি এইটো ডায়লগ বক্সটো ওলাই যাব। ইয়াতে আপুনি য়েছটো প্ৰেছ কৰি কিনে আগবাঢ়ি যাব পাৰিব। তাৰপিছত আপোনাৰ ষ্টেপ নম্বৰ 2ত আহিব এই গোটেইখিনি ডিটেইলছটো। প্ৰথমতে প্ৰিডমিনেণ্ট মেটেৰিয়েল অফ ৱাল অফ দি চেঞ্চাছ হাউচ, যি আপোনাৰ ঘৰ আছে এই ঘৰটোৰ বেৰসমূহ কেনেকৈ বনোৱা আছে সেইটো আপোনাক সোধা হ'ব। ইয়াত আপুনি যেনে দেখিছে গ্ৰাছ, থাচ, বেম্বু এটচেট্ৰা, প্লাষ্টিক, পলিথিন, মাড, আনবাৰ্ণ্ড ব্ৰিক, উড, এই কাঠেদি বনিছে বা ৰঙা ইটা দি বনিছে, বা কেনেধৰণৰ প্লাষ্টিকৰ আছে বা ঘাঁহেদি লগোৱা আছে, সেই গোটেইখিনি আপোনাক ইয়াৰ পৰা এটা অপশ্যনটো চিলেক্ট কৰিব লাগিব। মোৰ কাৰণে যেনেকৈ যে মই ইয়াৰ পৰা চিলেক্ট কৰিব পাৰিম বাৰ্ণ্ড ব্ৰিক, মোৰ ইটা দি বনা আছে, সেইকাৰণে মই বাৰ্ণ্ড ব্ৰিক চিলেক্ট কৰিব পাৰিম। ঠিক ধৰণে আপুনি চিলেক্ট কৰি কিনে আগবাঢ়ি যাব পাৰিব। আগবাঢ়াৰ পিছত আপোনাৰ নেক্সট আহিব প্ৰিডমিনেণ্ট মেটেৰিয়েল অফ দি ৰুফ অফ দি চেঞ্চাছ হাউচ, আপোনাৰ যি ঘৰটো আছে ঘৰটোৰ চটটো কিদৰে বনোৱা আছে, সেই আকৌ গ্ৰাছ দি বনোৱা আছে বা পলিথিন লগোৱা আছে বা তেনেকুৱা কি। ইয়াত যদি আপোনাৰ অপশ্যনটো নাই, তলত এনি আদাৰ বুলি আছে, সেই অপশ্যনটো আপুনি চিলেক্ট কৰিব পাৰিব এনেধৰণে এনি আদাৰ বুলি।
তাৰপিছত আহিব আপোনাৰ কণ্ডিশ্যন অফ চেঞ্চাছ হাউচ আপোনাৰ ঘৰটো কণ্ডিশ্যনটো কেনেকৈ আছে ভাল আছে বা তাত থাকিব পৰা আছে বা একেবাৰে বেয়া আছে সেইটো আপুনি চিলেক্ট কৰিব পাৰে মই যেনেকৈ লিভেবল কণ্ডিশ্যন আছে সেইটো বুলি চিলেক্ট কৰি দিছিলোঁ আপুনিও চিলেক্ট কৰিব পাৰে তাৰে পিছত আপোনাক ইয়াত ছেভৰ বাটন আহিব ছেভ এণ্ড নেক্সট কৰাৰ লগে লগে আপোনাৰ এনেধৰণৰ ডায়লগ বক্স আকৌ আহি যাব গেছত প্ৰেছ কৰি কিনে আগবাঢ়ি যাবলৈ পাৰিব নেক্সট পেজত আপোনাৰ আহিব এইটো টোটেল নম্বৰ অফ পাৰ্চন নৰ্মেলি ৰিচাইডিং ইন দি হাউচ ঘৰত কেইজন মানুহ থাকে 2জন 3জন 4জন 5জন সেইটো এটা সংখ্যা আপুনি ইয়াত দি দিব পাৰিব 5টা 6টা তেনেকৈ এটা দি দিব পাৰিব তাৰপিছত ইয়াতে আপোনাৰ মুৰব্বীৰ নামটো ঘৰৰ হেডৰ নামটো অলৰেডি আপুনি আগতীয়াকৈ যি ফিল কৰিছে সেইটো ইয়াত দেখাব আপোনাক ফিল কৰিব নালাগিব তাৰপিছত আপুনি সেক্স অফ দি হেড অফ দি হাউচ হোল্ড আছে তেখেতে মেল হয় ফিমেল হয় ট্ৰান্সজেণ্ডাৰ হয় সেইটো আপুনি ফিল কৰিবলৈ পাৰিব ইয়াতে অপশ্যন থাকিব নেক্সট পেজত আপুনি দেখি পাব আপোনাৰ কাষ্টটো কি হয় ST SC বা আদাৰ্ছ হয় ইয়াত যেনেকৈ মই OBC হয় মোৰ কাৰণে আদাৰ্ছ মই চিলেক্ট কৰি দিছোঁ আপুনি ST বা SC যদি হয় আপুনি চিলেক্ট কৰিবলৈ পাৰিব নেক্সট আপোনাৰ অনাৰশ্বিপ ষ্টেটাছ অফ দি হাউচ ঘৰটো আপুনি অন কৰে ঘৰটো আপোনাৰ নিজৰ হয় নে বা ৰেণ্টেড হয় ৰেণ্টত থাকে আপুনি ভাড়া ঘৰ থাকে বা অন্য কিবা এটা সেইটো আপুনি চিলেক্ট কৰি কিনে আগবাঢ়ি যাব তাৰপিছত ঘৰত কেইটা ৰুম আছে য'ত আপুনি থাকে বা শুবলৈ পাৰে ঠিক আছে ইয়াত মনত থ'ব যে বাৰাণ্ডা বা কিটচেন এই চবটো ইয়াত গণনা কৰা নহ'ব খালি যি ৰুমত আপুনি শুবলৈ পাৰে সেইটো ডুৱেলিং ৰুমছ বুলি গণনা হ'ব আৰু তাতে আপুনি দিব পাৰিব ঠিক আছে নম্বৰ অফ মেটেৰিয়েলছ মেৰিড কাপলছ লিভিং ইন দিছ হাউচ হোল্ড কেইজন মেৰিড কাপলছ আছে এজন মেৰিড কাপল আছে 2জন আছে 3জন আছে সেইটো আপুনি ইয়াত দি দিব পাৰিব তাৰপিছত ছেভ কৰি দিব আগেইন ছেভ কৰাৰ লগে লগে আপোনাক এইটো ডায়লগ বক্স আহি যাব সেইটো তাৰ পৰা আপুনি য়েছটো চিলেক্ট কৰি কিনে আগবাঢ়ি যাব পাৰিব নেক্সট পেজত আপুনি দেখিব আপোনাৰ এইখিনি গোটেইখিনি ডিটেইলছ হৈ গৈছে এতিয়া এছেটটো আহিব মেইন চ'ৰ্চ অফ ড্ৰিংকিং ৱাটাৰ যোনটো চ'ৰ্চ আছে আপোনাৰ ক'ৰ পৰা ড্ৰিংকিং ৱাটাৰটো খোৱা পানীটো ক'ৰ পৰা আপুনি পায় ড্ৰিংকিং ৱাটাৰ টেপৰ পৰা আহে ট্ৰিটেড চ'ৰ্চৰ পৰা মানে ফিল্টাৰ হৈ কিনে আহে বা আনট্ৰিটেড চ'ৰ্চ ফিল্টাৰ নোহোৱা টেপৰ পানী আহে বা কুঁৱা দি পানী পায় বা হেণ্ড পাম্পৰ পৰা পায় টিউবেল হয় বৰৱেল বা স্প্ৰিংকৰ পৰা আপুনি পানী পায় সেইটো আপুনি চিলেক্ট কৰিবলৈ পাৰিব নেক্সট আপোনাৰ এভেইলেবিলিটি অফ ড্ৰিংকিং ৱাটাৰ চ'ৰ্চ আপোনাৰ যোন খোৱা পানী আছে সেইটো ঘৰতে আছে ঘৰৰ প্ৰিমাইচিছ মানে উইদিন প্ৰিমাইচিছ মানে আপোনাৰ ঘৰৰ ভিতৰতে আছে বা ওচৰ চুবুৰীয়া ক'ৰবাৰ পৰা আনিব লাগিব নহ'লে বা দূৰৰ পৰা ক'ৰবাৰ পৰা আনিবলগীয়া হয় পানীটো সেইটো আপুনি দিব পাৰিব মেইন চ'ৰ্চ অফ লাইটিং ঘৰত যি লাইটটো থাকে সেইটো ক'ৰ পৰা আহে ইলেক্ট্ৰিচিটিৰ পৰা আহে কেৰচিনৰ পৰা আহে চ'লাৰ পৰা আহে বা অন্য কিবা অইলৰ পৰা আহে তেনেকৈ আপুনি চিলেক্ট কৰিব পাৰিব নৰ্মেলি আমাৰ ইলেক্ট্ৰিচিটিটো আছে সেইকাৰণে ইলেক্ট্ৰিচিটি আপুনি চিলেক্ট কৰিবলৈ পাৰিব নেক্সট আছে আপোনাৰ এক্সেছ টু লেট্ৰিন আপোনাৰ যি বাথৰুম আছে পায়খানা সেইটো কেনেকুৱা আছে এক্সক্লুচিভলি ফৰ হাউচ হোল্ড ইউজ অনলি আপোনাৰ ঘৰৰ পৰিয়ালৰ কাৰণে ইউজ কৰিবলৈ কেৱল আছে নে এইটো আপুনি টয়লেটটো বেলেগ কোনোবা এজনৰ লগতো শ্বেয়াৰ কৰে বা পাব্লিক টয়লেট মানে চবেই একে জেগাত অহা টয়লেটত যায় পাব্লিকত যায় বা অ'পেন টয়লেট নাই আপুনি বাহিৰত পথাৰত বা জংঘলত ক'ৰবাত গৈ কিনে টয়লেট কৰে সেইটো আপোনাক ইয়াত দিব লাগিব এক্সক্লুচিভলি ফৰ হাউচ হোল্ড যদি আপোনাৰ ঘৰতে নিজৰ পৰিয়ালৰ কাৰণে আছে তেতিয়া আপুনি এক্সক্লুচিভলি ফৰ হাউচ হোল্ড ইউজ চিলেক্ট কৰিবলৈ পাৰিব টাইপ অফ লেট্ৰিনটোৰ টাইপটো কেনেকুৱা পাইপ চিৱাৰ চিষ্টেম চেপ্টিক টেংক বা আদাৰ চিষ্টেম যদি আপোনাৰ টয়লেটৰ পৰা যি ৱেষ্টটো ওলায় সেইটো কোনোবা এটা জেগাত পাইপ হৈ কিনে এনেকৈ চিৱাৰত নালাত গুচি যায় ঠিক আছে তেতিয়া আপুনি পাইপ চিৱাৰ চিষ্টেম কৰিব পাৰিব যদি আপোনাৰ টয়লেটৰ পিছপিনে এটা গাঁতটো খান্দা আছে আৰু গোটেইখিনি টয়লেটৰ ৱেষ্টটো সেই গাঁতত সোমাই যায় তেতিয়া আপুনি চেপ্টিক টেংক এটা এইটো চিলেক্ট কৰিবলৈ পাৰিব নহ'লে আদাৰ চিষ্টেম আপুনি ইউজ কৰিবলৈ পাৰিব ইয়াত চিলেক্ট কৰিব পাৰিব নেক্সট আপুনি চাব আপোনাৰ হাউচ লিষ্টিং অপাৰেশ্যনছ ইয়াত আপোনাৰ থাকিব ৱেষ্ট ৱাটাৰ আউটলেট কানেক্টেড টু আপোনাৰ ঘৰৰ পৰা যি পানীটো ওলাই ৱেষ্টেজ যেনেকৈ কাপোৰ ধোৱা বাচন ধোৱা গা ধোৱা এই পানীটো ক'ত যাই পৰে ক্লোজ ড্ৰেইনেজ বন্ধ এটা ড্ৰেইনেজৰ নালাত গৈ যাই পৰে বা অ'পেন এটা নালাত গৈ যাই পৰে বা নো ড্ৰেইনেজ বা নালাই নাই নেক্সট আছে বেজিং ফেচিলিটি এভেইলেবল উইদিন দ্য প্ৰিমাইচেছ আপোনাৰ গা ধোৱাৰ ফেচিলিটিটো কেনেকুৱা আছে বাথৰুম আছে নে এনেকুৱা এটা বাথৰুম আছে যাৰ ওপৰত চটটো নাই বা আপোনাৰ বাথৰুমটোৱে নাই এইটো আপুনি ইয়াত চিলেক্ট কৰিবলৈ পাৰিব তাৰপিছত এভেইলেবিলিটি অফ কিটচেন এণ্ড LPG PNG কানেকশ্যন আপোনাৰ ঘৰৰ LPG বা PNG আপোনাৰ গেছৰ কানেকশ্যন চিলিণ্ডাৰৰ কানেকশ্যন বা পাইপলাইন তেনেকুৱা আছে নেকি গেছৰ কানেকশ্যন সেইটো সোধা হৈছে ইয়াত আপোনাৰ যদি গেছৰ কানেকশ্যন আছে আপুনি হেজ LPG কানেকশ্যন সেইটো ইউজ কৰিব পাৰিব বা বেলেগ অপশ্যন যিটো আপোনাৰ কাৰণে এপ্ৰপ্ৰিয়েট হয় সেইটো আপুনি চিলেক্ট কৰিবলৈ পাৰিব নেক্সট মেইন ফিউল ইউজ ফৰ কুকিং আপোনাৰ ভাত চব্জি ৰান্ধিবলৈ কাৰণে কি গেছটো ইউজ কৰা হয় বা কি ফিউলটো ইউজ কৰা হয় আপোনাৰ খৰি ইউজ কৰে বা ক্ৰপ ৰেচিডি শুকাই কিনে বনায় সেইটো ইউজ কৰে বা LPG ইউজ কৰে কেৰাচিন ইউজ কৰে ইলেক্ট্ৰিচিটি যিকোনো আপোনাৰ কাৰণে এপ্ৰপ্ৰিয়েট হ'ব সেইটো আপুনি চিলেক্ট কৰিবলৈ পাৰিব মোৰ কাৰণে যেনেকৈ আমি LPG ইউজ কৰোঁ সেইটো মই এইটো চিলেক্ট কৰি থৈছোঁ বা ফায়াৰউডো ইউজ কৰোঁ ত' ফায়াৰউডটো আপুনি চিলেক্ট কৰিবলৈ পাৰিব ইয়াৰে পিছত আপোনাক ছাবমিট কৰা অপশ্যনটো আহিব ছেভ এণ্ড নেক্সট কৰি দিব আপোনাৰ নেক্সট কৰাৰ পিছত লগে এইটো বক্সটো আহি যাব ইয়াতে আপুনি অ'কে কৰি কিনে য়েছ কৰি কিনে আগবাঢ়ি যাবলৈ পাৰিব এইটো চাব আপোনাৰ গোটেইখিনি ডিটেইলছো আপুনি ফিল কৰি দিছে তাৰপিছত
অন্তিমত আহিলে প্ৰিভিউত আপোনাক চাবলৈ পাৰিব যে আপুনি যিখিনি তথ্য অলৰেডি দিয়া আছে এইখিনি ষ্টেপত দিলে সেইখিনি শুদ্ধ আছে নে নাই। যদি শুদ্ধ আছে তেতিয়া আপুনি স্ক্ৰল ডাউন কৰি কিনে তলত গৈ কিনে ইয়াত ছাবমিট কৰিবলৈ পাৰিব, ফাইনেল ছাবমিট। যদি আপোনাক লাগে যিকোনো তথ্যটো দিয়া আছে সেইটো শুদ্ধ নাই, আপোনাক কাৰেকশ্যন কৰিব লাগিব, তেতিয়া আপুনি বেক গৈ কিনে কাৰেকশ্যন কৰিবলৈ পাৰিব বা ছেভ এজ ড্ৰাফ্ট কৰিব পাৰিব। চ' দেট আপুনি বেলেগ এটা টাইমত গৈ কিনে সেইটো আকৌ ফাইনেল ছাবমিট দিব পাৰিব। ফাইনেল ছাবমিট যেনেকৈ ক্লিক কৰিব আপোনাক 11 ডিজিটৰ এটা নাম্বাৰ আহিব, ঠিক আছে। ষ্টাৰ্ট হৈ যায় এছৰ পৰা, এছ লিখি কিনে ষ্টাৰ্ট হৈ যায়, তাক SEID বুলি কোৱা হয়, ছেল্ফ ইনামাৰেশ্যন ID। এইটো আইডিটো আপোনাক সংগ্ৰহ কৰি ৰাখিব লাগিব। চ' ডেট যিদিনাখন আপোনাৰ ওচৰত জনগণনা কৰা অফিচিয়েলছ আহিব তেখেতসকলে এইটো আইডিটো খুজিব বিচাৰিব, আপোনাক দিব লাগিব, তেতিয়া আপোনাৰ জনগণনাৰ আগৰ প্ৰচেছটো সহজে হৈ যাব। আই হোপ এই ছেল্ফ ইনামাৰেশ্যনৰ ডেমো ভিডিঅ'টো আপোনাৰ কাৰণে হেল্পফুল আছিলে। আপোনাৰ মনত যিকোনো প্ৰশ্ন থাকিলে আপুনি কমেণ্ট বক্সত জনাব পাৰিব। এনেধৰণৰ ভিডিঅ'ছ টাইমলি আপডেট পাই থাকিবলৈ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং। জয় আই অসম।